তো গাইজ আজি নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজি বিহুৰ উৰুকা, মানে আজি চবেই মেজি তলত ভোজ ভাত খাব, ভাত চাত বনাব অলপ দেৰিকৈ পিছবেলা টাইমত। ভাতটো হ'বগৈ আৰু ভোজটো, তো চাই থাকক ভিডিঅ'টো শেষলৈকে। শেষলৈকে তো মানে এতিয়া গা ধুই মেলি ৰেডি হ'ব লাগিব। মানে গা ধুই আহিছোঁ, এতিয়া ওলাই মেলি নামঘৰলৈ যাম। এতিয়া আজি মানে গোটেই মানে বতৰটো আজি ৰাতিপুৱাৰ পৰা বৰষুণে দি আছে, এৰাই নাই। এতিয়া অলপ এৰিছে নেকি, এতিয়া এৰিছে অলপ। এতিয়া নামঘৰলৈ যাম, কাম বন কৰিব লাগে ন, কাম বন কৰিব লাগিব। এতিয়া মানুহবোৰতো গ'লেই চব। তো গাই এতিয়া মানে ওলাই মেলি ৰেডি হৈ গ'লোঁ। ব'লক এতিয়া নামঘৰলৈ যাওঁ। এতিয়া ঠাণ্ডাটো বহুত আছে, মানে বৰষুণটো দি দিলে যে, সেইকাৰণে মানে বহুত ঠাণ্ডা হৈ গ'ল মানে আজি। ব'লক নামঘৰলৈ যাওঁ এতিয়া। নামঘৰটো মানে অলপ ইমানো দূৰত নাই, মানে ওচৰতে আছে। এই ওচৰতে আছে, অকণমান দূৰ গ'লে পামেই মানে। ব'লক সেইটো কি হয়? মটৰ নাই, মটৰ। YouTube Kids টোৱে হৈ থাকে। লাইক কমেন্ট কাষতে বেল আইকনটো টিপি দিব দেই। ঠিক আছে। মটৰ পৰি গৈছিল। এই দেখিব ভিডিঅ' কৰি আছে। খৈ কাটিছে, কিমান দেৰিকে হ'ব? খাই ভাতে পানী হলো মই চেৰেলা, নধৰে টোপনি হলো প্ৰেম পগলা। খাই ভাতে পানী হলো মই চেৰেলা, নধৰে টোপনি হলো প্ৰেম পগলা।
ভাত চাত খাই মেলি 5টামান বজাত ঘৰ গুচি আহিলোঁ মানে। এতিয়া ভিডিঅ'টো নবনালোঁ আৰু ভাত খোৱা ভিডিঅ'টো দেখাই দিলোঁ ন আপোনালোকক। তাৰপৰা আকৌ মানে এতিয়া ঘৰ আহি মা দেউতাটো গ'লেই, তাতে আছে মেজি ৰখা তাত আছে। আৰু মই মানে ঘৰত অলপ দেৰি আছিলোঁ মানে। তাৰপৰা এতিয়া মানে আকৌ যাওঁ তাত মেজি ৰখোঁগৈ অলপ দেৰি, 12-1টামানলৈকে থাকিম। তাৰপৰা গুচি আহিম আৰু কাইলৈ ৰাতিপুৱা আকৌ সোনকালে যাব লাগিবতো, সেইকাৰণে মানে তালৈ যাওঁ এতিয়া। ব'লক চাই যাওক ভিডিঅ'টো। তাত মানে নাচি আছে নেকি কোনোবাই পূৰা গান চান বজাই মেলি পূৰা নাচি আছে হয়। এনেও বিহু দিনাখন অলপতো খাবই ন, কিবা হাত চাচ লাল চাল খাইছে হয়। অলপ দেখাইছোঁ তাকে। 3 hours later. খাই ভাতে পানী হলুনো মই চেৰেলা নধৰে টোপনি হলুনো প্ৰেম পগলা খাই ভাতে পানী হলুনো মই চেৰেলা নধৰে টোপনি হলুনো খাওঁতে ভাৱনা পেটলৈ নাযায় ভাত, শুওঁতে ভাৱনা পৰিলৈ বিচনাত। মোৰ জানৈ প্ৰেমৰ জুই জ্বলিছে, The next day. তো মানে এতিয়া ৰাতিপুৱা হৈছে, মই মানে গা ধুই মানে আহিছোঁ মানে। এতিয়া মেজি জ্বলাবলৈ মানে যাবলৈ নহ'লে মানে, কালি ৰাতি দেৰিকৈ আহিলোঁতো, সেইকাৰণে দেৰিকৈ উঠিলোঁ। এতিয়া ৰাতিপুৱা শুই থকা নাই আৰু, এতিয়া বাজিলে 10টামান বাজিলে আৰু। এতিয়া মেজিটো দেখাবলৈ নহ'লেই, মেজি জ্বলোৱা শুইয়ে থাকিলোঁ আৰু, ইমান দেৰিকৈ উঠিছোঁ। এতিয়া কালি টোপনি ক্ষতি হ'লে কাৰণে শুই থাকিলোঁ। তো মায়ে ঘৰত বনাইছিলে পিঠা লাড়ু, এইটো চাই লওক আৰু। মৰম দিও ঢালি আজি বিহু তলি তুমি মোৰ হে নাচনি। তো মোৰ ফালৰ পৰা চবকে হেপী ভোগালী বিহু শুভেচ্ছা জনালোঁ। চবেই যেনে ভালেই থাকে। তো বন্ধুসকল, ভিডিঅ'টো মানে ইমানতে সমাপ্ত কৰিলোঁ। তো যদি ভাল পাইছে চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। বেলেগ এটা ভিডিঅ'ত মানে লগ পাম আৰু।